18 তাৰিখৰ দিনাখন মোৰ আহিবলগীয়া ৰাসৰ গীত অ প্ৰাণ গোপালৰ ভিডিঅ' শ্বুটিং হ'ল। এয়া মেকআপ লোৱাৰ কিছু গানটো শ্বুটিঙৰ কাৰণে আমি আহি পাইছোঁহি আমাৰ খগাৰ চেকবান। খুব ধুনীয়া জেগা। কৃষ্ণ গোপ বালকৰ সৈতে কৰা কিছুমান চিন আমি ৰাখিম বুলি ভাবিছোঁ। তাকে পৰিৱেশটো দেখালোঁ। চাওঁ বলোৰাম, চাওঁ কৃষ্ণ। নিশান্ত কোৰিঅ'গ্ৰাফাৰ। কৃষ্ণ বলোৰাম আৰু গোপ বালকৰ বাবে আমি যিখিনি চিনৰ কথা ভাবিছিলোঁ আমি সম্পূৰ্ণ চেকবান্ধতে কৰাৰ কথা আছিলে। আৰু সোনকালে কি হয়, আজিকালি সোনকালেতো গধূলি হৈ যায়। গোটেইখিনি শ্বুটিং তাতে কৰিব পৰা নহ'লে গধূলি হৈ গ'ল। শ্বুটিংটো যিহেতু আমি একেদিনাই শেষ কৰাৰ কথা, সেইকাৰণে আমি মহাৰাসৰ বাবে যিটো আমি জেগা বাছনি কৰি লৈছিলোঁ তাতে আহি আমি থাকি যোৱা চিনখিনি কৃষ্ণ বলোৰাম গোপ বালকসকলৰ চিন আমি ল'লোঁ। যথেষ্ট কষ্ট কৰিছে অকণমানিকেইটাই। অভিভাৱিকাসকললৈ মোৰ বহুত বহুত ধন্যবাদ। তেওঁলোকে পুনৰ সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। সেয়া শেষ হৈ আমি আকৌ গ্ৰাম্য অনুভূতি, তাতে আমি কৃষ্ণ আৰু যশোদাৰ সৰু কৃষ্ণ আৰু যশোদাৰ এটা চিন ৰাখিছিলোঁ। মোৰ কণমানি নিয়ানটো কৃষ্ণ হিচাপে দেখা পাব। আৰু মূৰত পাখি, পিছে সি একদম বৰ বেয়া পালে, টুপি নলগালে। কি হয় ভিডিঅ'টো ওলালেহে গম পাম। আৰু ময়ো ৰেডি হৈ আহিলোঁ। এতিয়া একেবাৰে 11টামানে বাজিলেগৈ আৰু 11টামানে চাৰে 11মান বাজিলেগৈ। এতিয়া আৰু কিমান সময় লাগে নাজানো। যথেষ্ট কষ্ট হৈছে। কৃষ্ণ কাম চলি আছে। গীতটি আমি খুব সোনকালে আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। ৰাসৰ আগে ৰাস যিহেতু 27 তাৰিখে, আমি তাৰ আগতে আমি ভিডিঅ'টি যিমান সোনকালে পাৰোঁ আমি আগবঢ়াই দিম। খুব কম সময়ৰ ভিতৰত আচলতে এইটো প্ৰজেক্ট লোৱা হ'ল। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব গীতটি যাতে ভাল হয়, সকলোৱে আদৰি লয়। আপোনালোকৰ লগত এই মুহূৰ্তখিনি শ্বেয়াৰ কৰিলোঁ। ৰাতি 12 বাজি গৈছে। আমাৰ নিয়ান আৰু মোৰ হাজবেণ্ডৰ দাদা হয়, খুব মৰমৰ দাদা, জুণ্টিদাৰ ল'ৰা, একেই দুটা সমান বয়সৰে, দুইটা ফ্ৰেছ হৈ আছে। কাৰোৰে টোপনি নাই। সিহঁত দুটা চকু আৰু ডাঙৰ ডাঙৰ হৈছেহে। যি কি নহওক, শ্বুটিং আমাৰ ভালে ভালে হ'ল। বাকীখিনি যাতে খুব আমি ভবাৰ দৰে হয়, আশীৰ্বাদ কৰিব সকলোৱে। ধন্যবাদ।